বন্ধুসকল চাওকচোন বাৰু এজনী কুকুৰাই কিদৰে হাঁহ পোৱালিকেইটা লৈ ফুৰিছে। তাইতো নাজানে এইকেইটা কুকুৰা পোৱালি নে কিহৰ পোৱালি, এইভাগেই চৰাই লৈ ফুৰিছে। নমস্কাৰ বন্ধুসকল, মই আছোঁ এতিয়া বৰ্তমান ঘৰতেই। মই এতিয়া হাতত লৈ আছোঁ কটাৰী, কাটি মাজি ঘৰৰে বিলাহী। আলমে ফুলি আছে বিলাহী, কি ধুনীয়াকৈ বিলাহীজোপা লহপহকৈ দেখিছে। ভবাই নাছিলোঁ যে এটা গুটিৰ পৰা যে ইমান ডাঙৰ এজোপা বিলাহী হ'ব পাৰে। বন্ধুসকল চাওক, এটা গুটিৰ পৰা কিমান ডাঙৰ এজোপা বিলাহী গছ হ'ব পাৰে চাওকচোন আপোনালোকে। এই চাওক কিমান ডাঙৰ, জেওৰা ওপৰলৈকে লাগিছে লমালমে। দুইটা পকিছে, তাকে বোলো আজি ভাবোঁ ঘৰত খাবলৈ বোলো লোকেল বুলি কিকৈ বনাওঁ। লোকেল আজি বনাবলৈ লৈছোঁ কচু দাইল আৰু লগতে কণ বিলাহী কেইটামান ছিঙি পানি নিওঁ। কচু দাইলৰ লগত খাবলৈ ভাল হ'ব। গৰৈ মাছ আছে, গৰৈ মাছ এটা দি দিব লাগিব। তাকে বিলাহীজোপা দেখাইছোঁ চাওক আপোনালোকে, কিমান লমালমে লাগি আছে বিলাহী, লোকেল বিলাহী তললৈকে লাগি আছে এয়া। আৰু এনেদৰে লোকেল শাক আপোনালোকে এইখিনি কচু লাগি আছে ধুনীয়া জেগাত। এই কচুখিনি দুডাল দুডালকৈ কাটিব লাগিব। হাতত লৈ আছোঁ সেইটো কাৰণে মই কটাৰী কাটি মাজি কচু ধুনীয়াকৈ কাটিম দেই। এইয়া কচু কাটিছোঁ ধুনীয়াকৈ, আনিব লাগিব। কিনাৰতে আকৌ ঘৰতে ওলাই আছে এয়া চাওক মাটি কান্দুৰি। আজি মজা লাগিব দেই, মাটি কান্দুৰিৰ লগতো খাব লাগিব মজা। ঘৰৰ তৰৈ খালোঁ, এয়া তৰৈ এইটো বুঢ়া কৰিছোঁ, আকৌ সঁচলৈ থৈছোঁ আৰু আকৌ লাগিব। আপোনালোকে জনাবচোন বাৰু কেনেকুৱা লাগে কণ বিলাহী আৰু কচুৰ লগত, কেনেকুৱা লাগিব। লগতে যদি এটা গৰৈ মাছ জালত দি দিয়া যায়। আজি ভিডিঅ'টো ইমানেই বন্ধুসকল, ধন্যবাদ।